নমস্কাৰ বন্ধুসকল ইউটিউব অসমৰ অন্য এটা আকৰ্ষণীয় ভিডিঅ'লৈ আপোনালোকক স্বাগতম আমাৰ ফাৰ্ষ্ট আৰু ইম্পৰ্টেণ্ট আপডেটটো হৈছে বেহাৰবাৰী আউটপোষ্টৰ জনপ্ৰিয় অভিনেতা মোহন খ্যাত দীপজ্যোতি কেওটৰ ওপৰত আপোনালোকে জানে সুখী হ'ব যে মোহন খ্যাত অভিনেতা দীপজ্যোতি কেওট বৰ্তমান বিবাহ পাশত আবদ্ধ হ'বলৈ গৈ আছে আৰু তেখেতৰ বিয়াৰ দিন ধাৰ্য কৰা হৈছে ফেব্ৰুৱাৰীত যদি আপুনি ভাবি আছে কইনা কৰ হয় আপোনালোকৰ বৌজনী কৰ হয় তেনেহ'লে আপোনালোকক মই জনাইছো যে কইনা হৈছে নগাঁৱৰ যদিও কইনাজনীৰ নাম বৰ্তমানলৈকে উল্লেখ কৰা নাই তথাপিও আপোনালোকে যদি কইনাজনীৰ নাম জানিব বিচাৰে তেনেহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক যাতে কইনাজনীৰ নাম উল্লেখ কৰাৰ লগে লগে আপোনালোকে আপডেটটো পাব পাৰে আৰু যদি আপুনি ভাবিছে বেহাৰবাৰী আউটপোষ্টৰ কমলৰ ভনীয়েক তেনেহ'লে কমেণ্ট কৰক আমাৰ নেক্সট আপডেটটো হৈছে তেলচুৰাৰ ওপৰত আপোনালোকে হয়তো তেলচুৰাক অতি সৰু কালৰ পৰাই চিনি পায় ভইচ আছাম আৰু কমেডি আছাম নামৰ দুটা চেনেলৰ পৰা তেলচুৰাই নিজৰ কমেডি ভিডিঅ'ৰে অসমৰ ৰাইজক আকৃষ্ট কৰিবলৈ সক্ষম হৈছে আৰু সেই তেলচুৰা বৰ্তমান ডাঙৰ হ'ল আৰু তেখেতৰ নিজৰ ইউটিউব চেনেলৰ প্ৰথমটো ইনকাম বৰ্তমান আহি পাইছে এই কথা তেলচুৰাই নিজেই এটা ভিডিঅ' আপলোড কৰি জনাইছে তেখেতে সেই ভিডিঅ' ক্লিপটোত কি কৈছিল শুনো আহক হে গাইজ কি খবৰ আপোনালোকৰ আৰু আশা কৰোঁ সকলোৰে খবৰ ভাল আৰু পিছফালে আপোনালোকে দেখা পাইছে যি আমি এটা খানা খাই আছোঁ এইটো কিহৰ খানা গম পাই না এইটো হৈছে মোৰ মানে ইউটিউবৰ প্ৰথমটো পে'মেণ্ট সোমোৱাৰ হয় এটা খানা দিছোঁ আৰু এতিয়া আমি মাংসখিনি বজাৰ কৰি লৈ আনো মানে মাংস আনিব যাওঁ ভিডিঅ' কৰিছিলোঁ মানে ষ্টাৰ্টিংটো কৰিব পাৰি গৈছিলোঁ এতিয়া আমি মাংস আনিব যাওঁ গতিকে আমাৰ ফালৰ পৰাও তেলচুৰালৈ অশেষ শুভেচ্ছা থাকিল আৰু সম্পূৰ্ণ ভিডিঅ'টো যদি আপোনালোকে চাব বিচাৰিছে লিংকটো ডেছক্ৰিপশ্যনত থাকিব আপোনালোকে চাব পাৰে আমাৰ নেক্সট আপডেটটো হৈছে নিউজ বয়ৰ ওপৰত ভাৰতৰ এজন ডাঙৰ ইউটিউবাৰ যি অসমৰ পৰা হয় কেইদিনমান আগতে এটা ভিডিঅ' ভাইৰেল হৈছিল য'ত নিউজ বয়ে আঁঠুকাৰি বহুতো লোকক ক্ষমা খুজি আছিল প্ৰথমতে সেই ভিডিঅ' ক্লিপটো আপোনালোকে চাই লওক ই দিব পাৰে আমি নোৱাৰিম আপোনালোকে চাই থক তাতে আহিছিলো ফটো এটা দিলো কি ফটো দিছিলে ফটো ইয়াৰে মানে পিছফালে বেনাৰ দেখি আছে কি বেনাৰ আছিলে নাম কি বেনাৰ আছিলে যোনটো প্ৰগ্ৰামৰ আছিলে কি প্ৰগ্ৰাম চলি আছিলে ইয়াত কাৰ প্ৰগ্ৰাম চলি আছিল কিহৰ প্ৰগ্ৰাম চলি আছিল 96th বাৰ্থ এনিভাৰ্চাৰী অফ মই নামটো পাহৰিলো তাৰপিছত সেইটো মই পোষ্ট কৰিলো মেৰী খ্ৰীষ্টমাছ লিখিছিলো সেইটো কাৰণে ক্ষমা খুজি আছো আপুনি কাক ক্ষমা খুজিলে এতিয়া ভগৱানক বাকী চব প্ৰগ্ৰামটো কিহৰ আছিলে সেইটো যোনে অৰ্গেনাইজাৰ চাইছে কোনে অৰ্গেনাইজ কৰিছিলে আপুনি যে লিখিছিলে পষ্টত আসাম মই জানো তৰুণ কি হয় অল আসাম তৰুণ সাহিত্য সভা নে ভালকে মনত পেলাওক কি আছিলে অল আসাম তৰুণ ভিডিঅ'টো কি একজেক্ট পুৰা পাহৰিলো আৰু নাই মই আপুনি এটা কথা কওঁ এই ভিডিঅ' লাগিলে নাই ভুলটো সি নিজে কৰিছে ন তাৰ মনৰ পৰা ওলাব লাগিব আচলতে গোটেই ঘটনাটো হৈছিল কি তাৰ বিষয়ে কৈ নিউজ বয়ে এটা ভিডিঅ' আপলোড কৰিছে তাৰ লিংকটো ডিছক্ৰিপশ্যন বক্সত থাকিব আপোনালোকে চাব পাৰে এই গোটেই ঘটনাটোক লৈ অসমৰ জনপ্ৰিয় ইউটিউবাৰ বিকাশ চেত্ৰীয়ে কি মন্তব্য আগবঢ়াইছে শুনো আহক তেওঁ গম পালে যে মোৰ ভুল হ'ল মিলন শৰ্মাৰ নিউজ বয় তেওঁ লগালগ এটা অপলাইজ কৰি পেলাই তেওঁ এখন পোষ্ট দিলে এই পোষ্টটো মই দেখাই দিছোঁ যে মোৰ ভুল হ'ল যে এইটো প্ৰগ্ৰেমত মই গৈছিলোঁ আৰু যোৱাৰ পিছত মই সেই প্ৰগ্ৰেমটোত গৈ মেৰী খ্ৰীষ্টমাছ বুলি দিলোঁ এইটো মই দিব নালাগিছিলে সেই ভুল বুলি তেওঁ দিলে আৰু ফটোখন ডিলিট কৰি দিলে ঠিক আছে এইখিনি হৈ গ'ল তাৰপিছত দুদিন পিছত তেওঁ আকৌ সেই ঠাইত মাতি তেওঁ সেইখিনি বস্তুহে অকণমান মোৰ বেয়া লাগিলে যিহেতু সকলো মই দল সংগঠনক ৰেচপেক্ট কৰোঁ বহুত ঠাইত মই যাওঁ অসমৰ বিভিন্ন চুকে কোণে বা আমি সকলোৱে জানো সেইখিনি সময়ত মানে তেওঁলোকে দাদাহঁতে যিসকলে অনুষ্ঠানটো পাতিছিলে সেইখিনি সময়ত তেওঁক ভালকৈও বহাই বুজাব পাৰিলে হয় যে তুমি আমাৰে ইয়াৰে ল'ৰা হয় ভালকৈ তুমি বস্তুখিনি ডিলিট কৰিছা যাতে আগতে এনেকুৱা ভুল নকৰা বা তুমি নিজে এটা ভিডিঅ' বনাই পেলাই তোমাৰ চেনেলত দি দিয়া যে মই এইটো ভুল কৰিছিলোঁ মই এনেকুৱা ভুল আৰু মানে ইন ফিউচাৰ নকৰোঁ সেইখিনি নকৰি তেওঁক মানে যিখিনি ভিডিঅ' মই আকৌ আপোনাক গোটেইখিনি ভিডিঅ' দিম বা আপোনাক প্ৰথমখিনি দেখা পালে তেওঁক এইখিনি মানে ৰাইজৰ মাজত এনেকৈ আঁঠু কৰাই কিনে বহালে চৰি কৰালে সেইটো কৰালে সেই বস্তুখিনি মোৰ কিবা এটা ভাল নালাগিব লাগিছে যেন ভিডিঅ'টো চাই তেওঁ মানে কিবা বহুত ডাঙৰ ক্ৰাইম কৰিলে নেকি চুৰ কৰিলে নেকি সেইটো ভুল হৈছে মই মানিছোঁ এনেকৈ দিব নালাগে মেৰী খ্ৰীষ্টমাছ বুলি তেওঁ এপলাইজো কৰিছে কিন্তু এই আঁঠু কৰাই ইমান মানুহৰ আগত ৰাইজৰ আগত সেই বস্তুটো মানে এনেকুৱা লাগিল যে বহুত তেওঁ ডকাইতি কৰিছে তেওঁ যেন সোপা ধৰা বা চুৰ নেকি
সেনেকুৱা টাইপ এটা ফিল হ'ল ভিডিঅ'টো দেখা পায় মানে আমি বিভিন্ন দেখানত দেখা পাওঁ ন ক'ৰবাত ছোৱালী লুকাব যায় কিছুমান ল'ৰা বা কিবা বেলেগ ছোৱালীৰ ওপৰত এনেকুৱা ধৰণৰ ঘটনা দেখা পাওঁ যে আমি বান্ধি থৈ দিয়ে মাৰে সেনেকুৱা টাইপ এটা অকণমান তেওঁ ভালকে তেওঁ সকলোৱে আৰু ভিডিঅ' বনাই দি আছে চবফালে চাৰ্কুল হ'ল তেওঁ যদি আজি ছুইচাইড কৰিব লগা হয় সেইখিনি বস্তু দেখা পায় তেওঁ ইমানখিনি মানুহ জানে সেনেকৈ ইমানখিনি জনা মানুহ এটাক যদি এনেকৈ আঁঠু কৰাই ৰাইজৰ ওচৰত সেই কৰে কৰি কিবা এটা বেয়া মানে ষ্টেপ লৈ ল'ব পাৰে তেতিয়া সেই বেয়া ষ্টেপটোৰ দায়ী কোন হ'ব আপোনালোকে হ'ব জানো সেইখিনি বস্তু মানে অকণমান ভাবি চিন্তি যিকোনো কাম কৰাৰ আগত অকণমান ভাবি চিন্তি কৰিব লাগে আজি বিভিন্ন দল সংগঠন আছে এজন দুজনৰ কাৰণে সেই গোটেই দল সংগঠনৰ নামটো বেয়া হৈ যায় সেইটো কাৰণে সকলোৱে মিলি জুলি মানে বস্তুখিনি সলভ কৰিব লাগে যিহেতু সেই সংগঠনতো ধৰক বহুত ভাল জনা মানুহ আছিল চাগে এই ঘটনাটোক লৈ ডিম্পু বৰুৱাইনো কি ক'লে শুনোৱা হওক এনেকৈ বাছখন আহি আছে আমি আগত চাকি লৈ গৈ থাকোঁ কিন্তু কিছুমান কথাত বেয়া লাগে সেইদিনা নিউজ বয়ৰ লগত ঘটনাটো যিটো হ'ল আপোনালোকে চাগে বহুতে গম পাইছে যে নিউজ বয়ক মৰেল পুলিচগিৰি দেখুওৱা হ'ল এটা অঞ্চল মানে নিউজ বয় আপোনালোকে জানে বহুত ডাঙৰ এজন ইউটিউবাৰ হয় নেশ্যনেল লেভেলৰ ইউটিউবাৰ আমাৰ ইয়াৰে ঘৰ তো তেওঁ মানে এটা অনুষ্ঠানত গৈছিল আৰু এটা ফটো তাতে মাৰিছিল আৰু পিছত মানে সেই ফটোটোৱে মেৰী খ্ৰীষ্টমাছ বুলি খ্ৰীষ্টমাছটোৰ উইচ কৰা হিচাপে দিলে কিন্তু যিহেতু বেলেগ অনুষ্ঠানৰ সেই আছিল ফটো আছিল বেলেগ খ্ৰীষ্টমাছক উইচ কৰিলে তেওঁৰ কাৰণে তেওঁ ভুল বুজি ক্ষমাও খুজিলে কিন্তু তাৰ মানুহখিনি বেছিভাগ মানুহ বুজি নাপালে তেওঁক মানে তাত আঁঠু কাঢ়া দিলে কাণত ধৰা দিলে সেইকাৰণে বহুত বেয়া কথা হৈছে এই বিষয়টোক লৈ আপুনি কি ভাবে তলত কমেণ্ট কৰক আৰু আপুনি যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আপুনিও যদি কোনো ইউটিউবাৰ বা অন্য কোনো ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰৰ কোনো নিউজ আপডেট দিব বিচাৰে ডেছক্ৰিপশ্যনত থকা লিংকত গৈ মেছেজ কৰিবলৈ নাপাহৰিব ধন্যবাদ